Hello viewers, welcome back to my channel IV Indiviers in Assamese. বহুত মাহৰ বিৰতিৰ অন্তত আপোনালোকৰ ওচৰলৈ আকৌ ঘূৰি আহিছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ দিনটো হৈছে এটা বিশেষ দিন। আজি আমাৰ ল'ৰা মনৰ 9 বছৰীয়া জন্মদিন আৰু এয়া মন, it's his 9th birthday আৰু সেই উপলক্ষে আমি বম্বেৰ পৰা এদিনৰ কাৰণে অলপমান এটা গেটৱেত ওলাই যাবলৈ লৈছোঁ আৰু ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ। তেনেহ'লে ক'ত আমি গৈ আছোঁ চাই থাকোঁ আহক। মুম্বাইৰ পৰা আমি ইষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱে হৈ মুম্বাই পুনে এক্সপ্ৰেছ হাইৱে ল'লোঁ আৰু সেই হাইৱেটোত বহুতকেইটা টানেলো পোৱা যায় আৰু তাৰ ভিতৰত এটা দীঘল টানেল হৈছে এইটো ভাটান টানেল। এতিয়া প্ৰায় আবেলি 4টা বাজিছে আৰু আমি আমাৰ জাৰ্ণিৰ অলমষ্ট হাফ কাভাৰ কৰিছোঁ আৰু তাৰ মাজতে আমি আমাৰ গাড়ীত পেট্ৰল ৰিফুৱেলিং কৰি ল'লোঁ আৰু আমি গৈ থকা ঠাইডোখৰৰ নাম হৈছে গ্ল্যাম্প এভাৰেষ্ট পওনা লেক। চ' পওনা লেক বুলি এটা লেক আছে, তাৰ কাষত কিছুমান গ্ল্যাম্পিং ছাইটছ বনাই থোৱা হৈছে আৰু তালৈকে আমি এদিনৰ ষ্টেৰ কাৰণে গৈ আছোঁ আৰু এতিয়া আমি যোনখিনি ঠাই পাইছোঁহি তাৰ পৰা ইয়াৰ ঘাটছ ৰেঞ্জবিলাক ষ্টাৰ্ট হৈ যাব। আমি আমাৰ গ্ল্যাম্প পাবলৈ আৰু প্ৰায় 1 কিলোমিটাৰমান বাকী আছে আৰু শেষৰ চোৱা ৰাস্তা এয়া গ্ৰেভেল ৰোড হয়, প্ৰপাৰ নহয় আৰু ইয়াত আহি আমি দেখিছোঁ যে বহুতবিলাক কেম্পিং ছাইট আছে। গ্ল্যাম্প এভাৰেষ্ট কেম্পিং ছাইট এটাই আছে, কিন্তু কেম্পিং বহুত আছে আৰু বহুত মানুহে ইয়াতে কেম্পিং কৰিব আহিছে আৰু এতিয়া ছানছেট হ'ব আৰু খুব ধুনীয়াকৈ তাৰ ভিউটো দেখা যাব লেকত। এইটো হৈছে পাওনা লেক, যিটো লেকৰ কথা আমি কৈ আছিলোঁ। সো ফ্ৰেণ্ডছ, ফাইনেলি আহি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি গ্ল্যাম্প এভাৰেষ্ট আৰু যেনেকৈ আপোনালোকে দেখিছে এনেকৈ ইয়াতে 6টা গ্ল্যাম্পছ আছে। এইবিলাকক গ্ল্যাম্পছ বুলি কয়, এইবিলাক কেম্পক কমফৰ্টেবল কেম্পছ। এনেকৈ 6টা গ্ল্যাম্পছ বনাই থোৱা আছে। ইণ্টেৰিয়ৰটো পিছত মই আপোনালোকক দেখুৱাম আৰু পাছফালে ৱাছৰুমৰ প্ৰভিজন আছে আৰু তাৰ পাছফালে তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থা আছে, ৰেষ্টুৰেণ্ট আছে। এতিয়া আমি সোনকালে যাওঁ লেকৰ ফালে, কাৰণ সন্ধিয়া হ'বলৈ হৈছে আৰু আমি ছানছেটৰ ভিউটো মিছ কৰিব বিচৰা নাই এইখিনি সময়ত, গতিকে সোনকালে আমি সেইপিনে আগবাঢ়োৱা হওক। আমি এতিয়া পওনা লেকৰ ওচৰ পাই গ'লোহি, কিন্তু এইখিনি সময়ত ছানছেটটো বহুত প্ৰমিনেণ্টলি দেখা পোৱা যোৱা নাই, কাৰণ বেলিটো ঢাক খাই আছে, গতিকে ছানছেটটো ইমান ভালকৈ দেখিব পৰা হোৱা নাই। বাট আমাৰ সন্মুখত সেইটো হৈছে লেকটো এইপিনে আছে আৰু এইফালে জাষ্ট অপ'জিট ছাইডে বহুতবিলাক ইণ্ডিভিজুৱেল কেম্পছ আছে। ইয়াত মানুহে বহুত এক্টিভিটি কৰি আছে। চ' এইবিলাক কেম্প হয় আৰু য'ত আমি থাকিম সেইটো হৈছে গ্ল্যাম্প, য'ত নেকি ফেমিলি 2জন মানুহ বা মোৰ দেন 2জন, মেক্সিমাম 4জনক এল'কেট কৰে এটা গ্ল্যাম্পত থাকিব পাৰে। ইফালে সন্ধিয়া মানুহবিলাকে নিজৰ ফেমিলি টাইম এনজয় কৰি আছে, বেলেগ গেষ্টবিলাকে।
সো ফ্ৰেণ্ডছ, আমি ছানছেট চাই আহি এতিয়া গ্লেম্প এভাৰেষ্টৰ ৰেষ্টুৰেণ্ট পাই গ'লোহি ইভিনিং স্নেক্সৰ কাৰণে, লাইক ৱেলকাম স্নেক্সৰ কাৰণে। আৰু তাত আমাক ফাৰ্ষ্টতে দিছে এয়া ফ্ৰুট পেটাৰ, আৰু লগত দিব চেণ্ডউইচ আৰু টি কফি এণ্ড জুচ। চ' ফ্ৰেণ্ডছ, এতিয়া বাহিৰত পূৰা আন্ধাৰ হৈ আছে আৰু আমি আমাৰ গ্লেম্পটোত এণ্টাৰ কৰিব লৈছোঁ। আৰু আপোনালোকক ইণ্টেৰিয়ৰ ভিউটো দেখাম এতিয়া মই কেনেকুৱা গ্লেম্পটো। চ' এইটো হৈছে আমাৰ গ্লেম্প, য'ত আজি আমি ষ্টে' কৰিম। এনেকৈ গ্লেম্পৰ ভিতৰত বেডৰ এৰেঞ্জমেণ্ট কৰি দিয়ে, যিমান ৰিকুৱাৰমেণ্ট আছে সেই হিচাপত কিমানজন মানুহ আহিছে। আৰু এটা গ্লেম্পত এখন ছিংগল বেডৰ পৰা 4খনলৈকে ছিংগল বেড একমডেট কৰিব পাৰে। So this is our glamp. So friends, we are all set for dinner now. এতিয়া আমি ৰেষ্টুৰেণ্টত আহিছোঁ আকৌ, আৰু এইখন হৈছে ইয়াৰে ৰেষ্টুৰেণ্ট। আৰু তাৰ লগতে ৰেষ্টুৰেণ্ট আপুনি বাৰ্বিকিউৰ এক্সপিৰিয়েঞ্চো ল'ব পাৰে। যদি আপুনি বাৰ্বিকিউ কৰিব বিচাৰিছে তাত, তেনেহ'লে আগতীয়াকৈ তেওঁলোকক প্ৰি অৰ্ডাৰ কৰিলেই হ'ল, প্ৰি বুক কৰিলেই হ'ল। আৰু এটা ধুনীয়া সন্ধিয়া আপুনি তাত বাৰ্বিকিউ, ভাল ফুড আৰু ভাল মিউজিকৰ লগত এনজয় কৰিব পাৰে। আৰু এনেকৈয়ে আমি আমাৰ প্ৰথম দিনাৰ সন্ধিয়াটো গ্লেম্প এভাৰেষ্টত ধুনীয়াকৈ পাৰ কৰিলোঁ মনৰ বাৰ্থডেৰ দিনা। ধুনীয়াকৈ পানী বৈ গৈ আছে আৰু আমি সেইখিনিলৈকে আহিছোঁ আমাৰ ৰাতিপুৱা এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে, ইউনিক এক্সপিৰিয়েঞ্চটোৰ কাৰণে। আৰু ৰাতিপুৱাৰ সময়খিনি এনেকৈ প্ৰকৃতিৰ মাজত পাৰ কৰাৰ পিছত আমি আহিলোঁ আমাৰ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ৰেষ্টুৰেণ্ট। ৰাতিপুৱাৰ এটা সতেজ পৰিৱেশ প্ৰকৃতিৰ মাজত, যিসকল মানুহে এডভেঞ্চাৰ কৰি ভাল পায় কিন্তু তাৰ লগতে নিজৰ কমফৰ্ট আৰু ছেফটিটোকো গুৰুত্ব দিয়ে, তেওঁলোকৰ কাৰণে গ্লেম্পিংটো কেম্পিঙৰ এটা ভাল অল্টাৰনেটিভ। আৰু ঘূৰি আহিবৰ সময়ত আমি আকৌ এবাৰ পওনা লেকৰ ওচৰত হৈ আহিলোঁ, লেকটোৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। আৰু ৰাতিপুৱাৰ সময়ত আপোনালোকক লেকটো আকৌ এবাৰ দেখুৱাই দিছোঁ ইয়াতে। আৰু এনেকৈয়ে গ্লেম্প এভাৰেষ্টত এটা দিন কটোৱাৰ পিছত আমি আকৌ ঘৰৰ অভিমুখে, মুম্বাই অভিমুখে ঘূৰি আহিলোঁ। মুম্বাইৰ পৰা পওনা লেকৰ ডিষ্টেঞ্চ 140 কিলোমিটাৰ্ছমান হয় আৰু 3 পৰা 4 ঘণ্টাৰ ভিতৰত এই ডিষ্টেঞ্চ কাভাৰ কৰিব পাৰি। গ্লেম্প এভাৰেষ্টত গৈ পোৱাৰ সময় চেক ইন টাইম আবেলি 5মান বজাত, আৰু
পাছদিনাখন ৰাতিপুৱা সময়ত 10-11 বজাৰ ভিতৰত চেক আউট টাইম। তাত আমাৰ ষ্টেটো আমাৰ বহুত ভাল লাগিলে। তাৰ ষ্টাফ বহুত হোমলি হয়, কোৱাইট, পিচফুল আৰু ছেফ এনভাইৰনমেণ্ট, য'ত So আপুনি friends, গৈ এয়া নিজকে আছিল ৰিফ্ৰেছ মনৰ কৰি 9th আহিব পাৰে birthday আপোনাৰ আৰু আমাৰ দৈনন্দিন glamping জীৱনৰ expedition। পৰা কিছু সময় অতি সোনকালে উলিয়াই। এঘণ্টামানৰ ভিতৰত আমি গৈ মুম্বাই ঘূৰি পাই যামগৈ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকৰ বহুমূলীয়া কমেণ্টবিলাক দিব বুলি আশা কৰিলোঁ। আৰু মোৰ চেনেল IV Endeavours in Assamese ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক আগলৈও পাই থাকিবৰ কাৰণে। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। ষ্টে ছেফ, ষ্টে হেল্ডি এণ্ড স্প্ৰেড পজিটিভিটি।